এটা গুৰুত্বপূৰ্ণ খবৰ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ নম্বৰক লৈ অসন্তুষ্ট, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পুনৰ বহিব পাৰিব পৰীক্ষাত। আৰু আজি ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ 2021 বৰ্ষৰ শৈক্ষিক মূল্যায়নৰ ফলাফল। অৱশ্যে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি নম্বৰক লৈ সন্তুষ্ট নহয়, তেন্তে বহিব পাৰিব পৰীক্ষাত। আৰু কোনো অভিযোগ থাকিলে শিক্ষাৰ্থীয়ে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জিলাখনৰ অতিৰিক্ত উপায়ুক্তক অভিযোগ দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৰ্বমুঠ 6খন থিয়ৰী পৰীক্ষাত বহিব লাগিব আৰু আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ সেবাৰ হাতত পূৰ্বৰে পৰা থকাখিনিয়ে ধৰা হ'ব। আৰু এই বিশেষ পৰীক্ষাত বহিব বিচৰাসকলে সেবাৰ অফিচিয়েল ৱেবছাইট sebaonline.org ৱেবছাইটত অনলাইন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আৰু সেবাৰ অনলাইন পৰ্টেল 5 আগষ্টৰ পৰা 12 আগষ্ট পৰ্যন্ত উপলব্ধ হ'ব আৰু বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত সেবাই প্ৰকাশ কৰিব। তাৰ বাবে কোনো মাচুল দিব নালাগে। এটা কথা মন কৰিব যে পুনৰ পৰীক্ষাত বহাসকলৰ এতিয়াৰ মাৰ্কশ্বিটখন গ্ৰহণযোগ্য নহ'ব, পুনৰ পৰীক্ষাত বহা মাৰ্কশ্বিটখনহে গ্ৰহণযোগ্য হ'ব। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপোনালৈ আহি থাকে। ধন্যবাদ।